সাংবাদিক দিগন্ত কুমাৰ শৰ্মাক সম্বৰ্ধনা আগবঢ়াইছিল। সদৌ কুচপন্থী ছাত্ৰ সন্থা টংলা আঞ্চলিক সমিতিয়ে আজি টংলা প্ৰেছ ক্লাবৰ সম্পাদক অগ্ৰদূত টংলা সাংবাদিক তথা ওদালগুৰি জিলা ইউবি ফটোছৰ ফটো সাংবাদিক দিগন্ত কুমাৰ শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰে। নিষ্ঠা সততা আৰু সাহসিকতাৰে সংবাদ মাধ্যমৰ যোগেদি জিলাখনৰ পৰা প্ৰতিটো বাতৰি পৰিৱেশন কৰা সাংবাদিকগৰাকীক আজি টংলা প্ৰেছ ক্লাবত সম্বৰ্ধনা জনাই আক্ৰাচুৱে। মোৰ কলিগ তথা টংলা প্ৰেছ ক্লাবৰ এগৰাকী অন্যতম সম্পাদক দিগন্ত কুমাৰ শৰ্মাক আজি টংলা আঞ্চলিক আক্ৰাচু সমিতিৰ তৰফৰ পৰা যি সম্বৰ্ধনা জ্ঞাপন কৰিছে, এই উষ্ম সম্বৰ্ধনা প্ৰাপ্তৰ কাৰণে মই সমাজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এটা জাতীয় জীৱনৰ বা জাতীয় সত্তাৰ লগত দীৰ্ঘদিনীয়া এটা ঐতিহাসিক সম্পৰ্ক আৰু সম্বন্ধ ৰাখি আহি আমাৰ যি আক্ৰাচু টংলা আঞ্চলিক সমিতিয়ে যি সম্বৰ্ধনা জ্ঞাপন কৰিছে, সঁচাকৈ সেই সংগঠনটিক লৈ মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ তেওঁলোকৰ যি জাতীয় সংগ্ৰাম, তেওঁলোকৰ যি ধাৰাবাহিকতা বা যি অস্তিত্ব ৰক্ষাৰ তেওঁলোকৰ যি এই সংগ্ৰাম দুৰন্ত গতিৰে প্ৰবাহিত হওক আৰু তেওঁলোকৰ যি আশা বা যি দাবী এই আমি ফলপ্ৰসূ হোৱাৰ